হেল্ল' নমস্কাৰ ৱেলকাম টু মাই মিনি ভ্লগ। আজি একদম ছাডেনলি আমি গৈ আছোঁ যে নগাঁৱত পূজা চাবলৈ ফ্ৰেণ্ডছৰ লগত গৈ আছোঁ। একদম সঁচাকৈ একদম ছাডেন প্লেন হৈছিলে, দেৰি হ'ল যোৱা, সেইটো কাৰণে আমি গৈ পেলাই পূজা চালোঁ। এয়া ৰাম মন্দিৰ বনাইছে, চাওকচোন কিমান ধুনীয়া লাগিছে ন। কিন্তু ভিৰ দেখি পেলাই আমাৰ একেবাৰে সোমাবলৈ মন নগ'লে। আৰু তাই পূৰা গান লগাই লগাই পূজা ভাইবছ লৈ লৈ পূৰা নাচি আছে গাড়ীতে। কি গানত নাচিছে বাৰু আপোনালোকে গম পাইছেনে? তাৰপিছত আমি আহি গ'লোঁ জেলেপি খাবলৈ। আপোনালোকে বাৰু পূজাত জেলেপি খাইছেনে নাই? আমি ইয়াত চাওকচোন কিমান ধুনীয়া ধুনীয়া জেলেপি দিছে ন। আমি পূৰা খাইছোঁ, গাড়ীত বহি বহি এয়া খাইছোঁ। আৰু তাৰপিছত আমি এখন ৰিজৰ্টত গ'লোঁ, কৃষ্ণচূড়া ৰিজৰ্ট, বাইপাছতে আছে। তাতে আমি গ'লোঁ। এয়া মোৰ ফ্ৰেণ্ড, আৰু এয়া মোক ফটো তুলিবলৈ দিছিলোঁ, কিন্তু তাই ভিডিঅ' কৰি আছিলে। এয়া চাওক, পূৰা খাই খাই দেখাই আছে। আৰু এয়া আমাৰ খানাও আহি গ'ল। চ' আমি খাই লওঁ আৰু জল্দি জল্দি ঘৰলৈ যাওঁ, কাৰণ 9টা বাজি গ'ল। চ' আজিলৈ বাই বাই, থেংকছ ফৰ